নমস্কাৰ। প্ৰসংগ হৈছে বেংগলোৰৰ এখন সম্ভ্ৰান্ত কিণ্ডাৰগাৰ্টেন স্কুল। কিণ্ডাৰগাৰ্টেন মানে একেবাৰে প্লে স্কুল বুলি যিটোক আমি কওঁ, একেবাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এখন স্কুল। প্ৰায় 2-3 বছৰীয়া 4 বছৰীয়া এনেকুৱা ল'ৰা ছোৱালী তাত পঢ়ে। গতিকে তেনেকুৱা এখন স্কুলৰ এটা CCTVৰ ফুটেজ, আৰু বিশ্বাস কৰক ফুটেজটো মই আজি 4 দিন আগতেই দেখিছিলোঁ, আৰু 4 দিন আগত দেখি মই ইমান দেৰি কান্দিলোঁ। মানে কন্দাৰ পিছত মই অনুভৱ কৰিলোঁ যে আচলতে মোৰ সাহসে নাছিল মই কেনেকৈ কি ভিডিঅ' কৰিব লাগে নালাগে। কিন্তু তাৰ পিছতো আৰু দুটামান ঘটনা হ'ল, বহুত মানে একেবাৰে মিলি থকা দুটামান ঘটনা মই শুনিবলৈ পালোঁ মোৰ এগৰাকী ছাত্ৰীৰ পৰা। এতিয়া মই ভাবিছোঁ আপোনালোকক সেই বিষয়ে অকণমান অৱগত কৰোঁ। প্ৰথমতে হৈছে যে ভিডিঅ'টোত আছিল কি? ভিডিঅ'টোত আছিল এগৰাকী মাতৃয়ে CCTVৰ ফুটেজটো চাই CCTVৰ ফুটেজটো ৰেকৰ্ডিং কৰি আছে। তাত এটা সৰু ল'ৰাই, ধৰি লওক 3 বছৰৰ প্ৰায় 3 বছৰৰ ওচৰা-ওচৰি বয়স হ'ব, এজনী সৰু একে বয়সীয়া ছোৱালীক এটা ৰুমত বন্ধ কৰি দিয়া আছে। খেলিবলৈ কিছু ব্লক ইত্যাদি ৰাখি পেলাই ৰুমটো বন্ধ কৰি দিছে বাহিৰ ছাইডৰ পৰা। তাত কেইবাটাও 10-12টা ল'ৰা ছোৱালী আছে, আৰু এই যিজন ল'ৰা, সৰু ল'ৰাজনে তেওঁ সেই সৰু ছোৱালীজনীক ইমান মাৰিছে, ইমান কামুৰিছে, মানে আপোনালোকে কল্পনা কৰিব নোৱাৰে। লঠিয়াইছে, মাৰিছে, কামুৰিছে, মূৰত কামুৰি দিছে। মানে এনেকুৱা এটা দুখ লগা পৰিস্থিতি, মানে আপোনাৰ দেখি থাকিলে এনেকুৱা লাগিব যে মই ধৰি পেলাই এৰুৱাই দিম, মানে কিবা এটা কৰিম। তাত থকা বাকী যিসকল আছে লগৰীয়া, সকলোবোৰ 3 বছৰৰ ওচৰা-ওচৰি, একো নজনা। তাৰ মাজতে এটি সৰু মানে ল'ৰাই চেষ্টাও কৰিছিল যে যিটো ল'ৰাই মাৰি আছে তাক কিজানি অঁতৰাই দিব পাৰি নেকি। তথাপি সি তাকো গতিয়াই অঁতৰাই দিছে, মাৰিয়ে আছে। তাৰ মাজতে আৰু এটা কথা লক্ষ্য কৰিলোঁ যে যেতিয়া আয়া এগৰাকীয়ে কিবা এটা হয়তো নিবৰ কাৰণে দৰজাখন খুলি ভিতৰলৈ আহিল, সি একদম যিজন ল'ৰাই মাৰিছে তেওঁ একদম হাতখন পিছফালে দি একদম ভদ্ৰভাৱে একেবাৰে যেন একো কৰা নাই সেই ধৰণে থিয় হৈ ৰৈ আছে। এটা কথা মন কৰক যে ইমান সৰু ল'ৰা যদি সঁচাকৈ মাৰিয়ে থাকিলেহেঁতেন, যদি নাজানিলেহেঁতেন যে কথাটো বেয়া, এই কথাষাৰো সেই কণমানিটোৱে জানে যে এতিয়া সেই আয়াগৰাকী আহিলে যদি সি মাৰি থকা দেখে লগৰ কণমানিজনীক, তেতিয়া কিবা হ'ব বুলি, মানে সেইখিনি সময়ত যে লুকাই দিব লাগে বা নাই মৰা নিচিনা দেখুৱাব লাগে সেয়াও জানিছে। গতিকে মই কণমানিটিক বেয়া বুলি নকওঁ, হয়তো একো নাজানে, 3 বছৰীয়া অকণমানি মানে ল'ৰা। গতিকে হয়তো মাক বাপেকেও চাগে গমেই নাপায় যে ইমান বেছি উদণ্ড হৈ যায় স্কুলত বা এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে। মাকগৰাকীয়ে ভিডিঅ'টো চাই যিমান দেৰি যেনেকৈ কান্দিছে, মোৰ নিজৰ চকু পানী ওলাইছে। মোৰ নিজৰ সন্তান আছে, গতিকে আনৰ সন্তানক তেনেকৈ মৰা দেখিলে মনত এটা ভাৱ হয়, আমিও স্কুললৈ, এটা শিক্ষানুষ্ঠানলৈ বিশ্বাস কৰি আমাৰ ল'ৰা ছোৱালীক এৰি দিওঁ, গোটেই দিনটোৰ কাৰণে এৰি দিওঁ। সৰু হওক ডাঙৰ হওক, ইমানবোৰ ল'ৰা ছোৱালীৰ মাজত যেতিয়া থাকে সংগত, আমাৰতো যিমান শক্তি আন এজন মানে একে ক্লাছমেটৰ বা সহপাঠীৰ অলপ বেছি শক্তি থাকিব পাৰে। এতিয়া প্ৰটেকশ্যন কোনে দিব? ঘৰত থাকিলে আমি চাওঁ, আমি নিৰীক্ষণ কৰোঁ, কিন্তু স্কুললৈ গ'লে শিক্ষানুষ্ঠানৰ বা তাত থকা যিসকল শিক্ষক শিক্ষয়িত্ৰী, যিসকল আয়া আছে, তেওঁলোকৰ দায়িত্ব যে তেওঁলোক নিৰাপদে আছেনে নাই চাব লাগে। কিন্তু সেই তাকে নকৰি কোনো নথকা এটা ৰুমত 3 বছৰীয়া অকণমানি 12-13টা ল'ৰা ছোৱালীক একেলগে এৰি থৈ যোৱাটো কিমান সমীচীন? মোৰ প্ৰশ্ন, এইটো কিমান উচিত তেনেকৈ এৰি থৈ যোৱাটো? প্ৰথম কথা, গতিকে প্ৰথম মই দায়ী বুলি ক'ম শিক্ষানুষ্ঠানখন। গতিকে যিসকলে মোক শুনিছে, যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে বা যিসকলে এনেকুৱা শিক্ষানুষ্ঠান চলায়, অনুগ্ৰহ কৰি আপোনালোকে কেতিয়াও এনেকুৱা কণমানি শিশুসকলক অকলে নেৰিব। কাৰণ পৰা ধৰাটোতো পিছৰে কথা, পৰি ধৰি যাব লগাটো বেলেগেই। ইমানকেইটা যেতিয়া শিশু একেলগে থাকে, মই নিজেই অনুভৱ কৰোঁ, মোৰ ঘৰত 2টা ল'ৰা ছোৱালী, সিহঁতৰ মাজতেই কাজিয়া হয়। গতিকে 12টা শিশু একেলগে থাকিলে তাতে কামুৰি দিছে, মাৰিছে, কেনেকুৱা পৰ্যায়ত, পেটত লঠিয়াই দিছে, মূৰত কামুৰি দিছে, কিমান উদণ্ড হ'ব লাগিব। গতিকে তেনেকুৱা শিশুৰ লগত একেলগে এৰি দি কোনো ডাঙৰ মানুহ নথকাকৈ, পইচাটোতো খুব ভালকৈ দিয়া যায়, এনেকুৱা শিক্ষানুষ্ঠানসমূহত ফিজো বহুত বেছি। গতিকে তাৰ পিছতো যদি সেই 2 ঘণ্টা 3 ঘণ্টা সময় যদি শিক্ষক শিক্ষয়িত্ৰীসকল বা যিসকল আছে তাত দায়িত্বত, তেওঁলোকে যদি এৰা দিবৰ কাৰণে ৰুমটো লক কৰি খেলিবলৈ দিছোঁ বুলি এটা ৰুমত এৰি থৈ গুচি যায়, তেতিয়াহ'লে এইটো সঁচাকৈয়ে খুব দুখ লগা কথা। আৰু ভিডিঅ'টো 1-2 মিনিটৰ নাছিল, দীঘলীয়া সময়, কমেও 12-13 মিনিটমানৰ ভিডিঅ' আছিল, দীঘলীয়া এটা ভিডিঅ' যিটো তেওঁ পষ্ট কৰিছে, আৰু হয়তো তাৰ পিছলৈকেও আৰু ৰুমটোতে বন্ধ কৰি থোৱা আছিল সিহঁতক। গতিকে এনেকুৱা এটা পৰ্যায়
শিক্ষানুষ্ঠানত হ'ব নালাগে আৰু এইটো দায়িত্ব ৰখাটো খুব উচিত। ইয়াৰ পিছৰ পৰ্যায়ত আহোঁ আৰু এটা প্ৰশ্ন যে ইমান উদণ্ড শিশুসকল কেনেকৈ হয় আৰু পিতৃ মাতৃয়ে গম নোপোৱাকৈ কেনেকৈ ইমান উদণ্ড হয়। আজি আৰু এটা ঘটনা আপোনালোকক কওঁ। মোৰ এগৰাকী অনলাইন ক্লাছৰ ছাত্ৰী, তেওঁ এগৰাকী চাকৰিয়াল আৰু তেওঁ এটা কলনীত থাকে, ভাল এটা সম্ভ্ৰান্ত এটা টাউনশ্বিপত থাকে আৰু টাউনশ্বিপত যিহেতু তেওঁ অবিবাহিত গতিকে তেওঁ অকলে থাকে আৰু আশে পাশে কিছু পৰিয়াল আছে যিসকলৰ সৰু সৰু ল'ৰা ছোৱালী আছে। মই যেতিয়া ক্লাছ কৰি থাকোঁ তাৰ মাজতে বহুবাৰ কলিং বেলটো দি তেওঁ আমনি কৰে, তেওঁ দৌৰি যায় কোনোবা দৰকাৰী মানুহ আহিছে বুলি। তাৰপিছত আহি তেখেতে মোক ক'লে যে এনেকৈ বহুত বাৰ কৰে আৰু তেওঁ যেতিয়া মানা কৰে যে মই এতিয়া অকণমান পঢ়া শুনা কৰি আছোঁ বা কেতিয়াবা কি হয় নিজৰ ভাত পানীৰ পৰা আদি কৰি সকলোখিনি তেওঁ নিজেই ৰান্ধে, গতিকে সৰু সৰু ল'ৰা ছোৱালীৰ দায়িত্ব লৈ চোফাত জঁপিয়াই উৎপাত কৰে, গতিকে কেতিয়াবা মন নাযায়। কিন্তু ইমান উদণ্ড ল'ৰা ছোৱালী হাতৰ ফাকেৰে পাৰ হৈ ওলাই আহে, সোমাই যায়হি 4-5 বছৰীয়া 6 বছৰীয়া এনেকুৱা বয়সৰ মানে ল'ৰা ছোৱালী। গতিকে মই তেওঁক সুধিলোঁ যে মাক দেউতাকে গম নাপায় নেকি যে মানে তোমাৰ তালৈ এনেকৈ গুচি আহে, মাক দেউতাকে গম নাপায় নেকি? পায়, মাক দেউতাককো কোৱা হয়, কিন্তু কি কৰিবা আৰু উপায় নাই আৰু ইহঁতি নুশুনেই কথা। আচলতে পিতৃ মাতৃসকল কিছু ক্ষেত্ৰত অলপ সচেতন হোৱাটো উচিত, অকণমান কঠোৰো হ'ব লাগে। বহুত মই মাক দেউতাকক এনেকুৱা দেখিলোঁ আনৰ ঘৰলৈ সন্তান আহি চোফাত জঁপিয়াই বস্তু ভাঙে, বাবা নকৰিবা, নাই ই নুশুনেই আমাৰ কথা, কিয় কৰিছা, এই ধৰণৰ মাতেৰে আপুনি যদি বলাব পাৰিলেহেঁতেন তো আপোনাৰ সন্তানে লোকৰ ঘৰত আহি এনেকুৱা নকৰিলেহেঁতেন, নিজৰ ঘৰতো নুশুনে নিশ্চয়, সেইকাৰণে আহি ইয়াতো এনেকুৱা ধৰণৰ কৰিছে। গতিকে আমি অলপ কঠোৰ হ'ব লাগিব। যদি কোনো এটা শিশু তেনেধৰণৰ আনক কষ্ট দিয়া বা এনেকৈ উৎপাত কৰা ধৰণৰ যদি শিশু কাৰোবাৰ আছে, আমি অলপ সচেতন, অলপ কঠোৰ হ'ব লাগিব। বহুত সময়ত মনোবিজ্ঞানীসকলে বা বিভিন্ন ধৰণৰ চাইকিয়াট্ৰিষ্টে কয় যে মৰমেৰে বুজাব লাগে কৰিব লাগে, কিন্তু মই বিশ্বাস কৰোঁ কেতিয়াবা এচাত যদি পানিছমেণ্ট হিচাপে পানিছমেণ্টৰো এটা মূল্য আছে, নথকা নহয়। মানুহক কেতিয়াবা শাসন কৰিবৰ কাৰণে, যেনেকৈ আমাকো আমাৰ মা দেউতাই বেয়াকৈ কৈছিল, এতিয়াও আমাক কেতিয়াবা কয় এইটো কিয় কৰিছা, গালি এটা বেয়াকৈ দিয়ে, তেনেকৈ শিশুসকলকো যদি কিবা কাৰণত এথাপৰ দিব লগাও হৈছে, মই ভাবোঁ যে মাক দেউতাক হিচাপে সেইখিনি কৰাটো একো অনুচিত নহয়। যদি সন্তান ইমান উদণ্ড হৈছে, আনৰ ঘৰত গৈ উৎপাত কৰিছে, আপোনালোকে জনাটো উচিত। যাৰ শিশু তেওঁলোকে সেই দায়িত্বটো ৰখা উচিত যে কাৰ ঘৰত গৈ কি উৎপাত কৰি আছে, আৰু তেওঁলোকে এইটো খবৰ ৰাখিব লাগে যদি আনৰ ঘৰলৈ গৈছে, যদি আপোনাৰ শিশু যদি তেনেকুৱা দুৰ্দান্ত শিশু, তেতিয়াহ'লে সেই শিশুটিক কণ্ট্ৰল কৰাৰ দায়িত্ব আপোনাৰ। তাক আপুনি লোকৰ ঘৰলৈ গৈ পেলাই আনক অশান্তি দিয়াৰ কোনো অধিকাৰ নাই। গতিকে সমাজত মই অভিভাৱকসকলক এটা কথাই ক'ম যে সমাজত এটা নতুন এটা প্ৰচলন হৈছে যে বাবা, মাইনা, ধুনু কৈ আমি শিশুসকলক কেৱল মৰমেই কৰি থাকোঁ। মোৰো ল'ৰাই উৎপাত কৰে কেতিয়াবা, মই এচাত দিওঁ, মানুহে মোক ক'ব পাৰে মই বেয়া মাক বুলি, কওক বেয়া মাক বুলি, কিন্তু ক'লেও মই জানো যে মোৰ শিশুটোক কেনেকৈ মই কণ্ট্ৰল কৰিব পাৰিম। এগৰাকী শিশু মনোবিজ্ঞানীয়ে যিমান জানিব মোৰ শিশুটোৰ বিষয়ে, মই কিন্তু তাতকৈ বেছি জানিম, কাৰণ তেওঁ এঘণ্টা চাই তেওঁ যিখিনি ষ্টাডিজ আছে সেইখিনি মতে প্ৰত্যেকটো শিশুৰ একেধৰণৰ নাথাকে, প্ৰত্যেকটো শিশুৰে ধৰণ বেলেগ থাকে। গতিকে মাক বাপেকে যিমানখিনি কণ্ট্ৰল এটা শিশুক কৰিব পাৰে, আন কোনেও সেই মানে নিৰীক্ষণটো কৰিব নোৱাৰে। আৰু আমি যিমানেই আমাৰ নিজক নকওঁ, কাৰণ মোৰ ল'ৰা খুব ভাল, মোৰ ছোৱালী খুব ভাল, কিন্তু তাৰ যিখিনি আঁসুৱাস আছে, শিশুসকলৰ আঁসুৱাসখিনি কোনে জানে? মাক বাপেকে আটাইতকৈ ভালকৈ জানে। কিন্তু আমি চকু মুদি বহুত সময়ত ৰৈ থাকোঁ যে নাই পাই আমাৰটোৱে আটাইতকৈ ভাল, সি ভুল হ'বই নোৱাৰে। বহুত অভিভাৱকৰ তেনেকুৱা হয়, কিন্তু সেই কথাটো আচলতে ভুল। যেনেকৈ নিজৰ শিশুক আপুনি ছাপোৰ্ট কৰিব লাগে বা শিশুটোক যদি কেতিয়াবা যদি কোনোবাই বেয়াকৈ কৈছে যেনেকৈ আমি প্ৰটেক্ট কৰোঁ, ঠিক তেনেধৰণে আমাৰ শিশুৱে যদি বেয়া কৰিছে তাৰ শাস্তি এটা দিয়াটো অভিভাৱক হিচাপে আমাৰ কৰ্তব্য। কাৰণ ভৱিষ্যতৰ দিনত এনেকুৱা কিছুমান উদণ্ড শিশুৰ সৃষ্টি হ'ব, এই সৰু সৰু কথাবিলাকে আমি বহুত সময়ত ভাবোঁ সৰুতে কৰিছে, ডাঙৰ হ'লে লাহে লাহে ঠিক হ'ব, কিন্তু অন্ততঃ শিশুটোৱে গম পাব লাগিব যে কি ভুল কৰিছে। যদি ভুল বুলিয়ে বিবেচনা নকৰে, আনক আমনি কৰা, আনক কষ্ট দিয়া, আনৰ বস্তু লোৱা, ভাঙা, ভৱিষ্যতেও তেনেকৈয়ে ভাবিব, আনক সন্মান কৰিবলৈ কেতিয়াও নিশিকিব। গতিকে আমি সৰুৰে পৰা সিহঁতক কম বেছি পৰিমাণে আমি কঠোৰ হ'ব লাগিব, কেতিয়াবা ভাল হ'ব লাগিব, দুইটাই এটা বেলেঞ্চ ৰাখিব লাগিব। আমি এটা সমতল এটা আমি কৰিব লাগিব, সমান্তৰালভাৱে আমি চলাই নিব লাগিব। কেতিয়াবা আমি কঠোৰ হ'ব লাগিব, কেতিয়াবা আমি মৰম কৰিব লাগিব। গতিকে এই বস্তুখিনি আচলতে আমাৰ সমাজত অভিভাৱকসকলে শিকাটো অত্যন্ত দৰকাৰী। এটা ল'ৰা এজনী ছোৱালী বুলি আচলতে আমাৰ সমাজত আজিকালি এনেকুৱা হৈছে যে আমি খুব বেছিকৈ মৰম কৰোঁ আমাৰ সন্তানক।
যাৰ কাৰণে আচলতে এই উদ্বণ্ড এটা পৰিৱেশৰ সৃষ্টি হৈ যায় বহুত সময়ত, যি লাগে তাকেই পায় ল'ৰা ছোৱালীয়ে। গতিকে পিতৃ মাতৃ হিচাপে আমি এইখিনি কৰ্তব্য ৰখাটো উচিত। আৰু মই ইয়াত যেতিয়া আপোনালোকক কৈ আছোঁ, বিশ্বাস কৰক, মোৰ সন্তান যদি কেতিয়াবা কাৰোবাৰ ঘৰলৈ যায়, প্ৰথম কথা মই তেখেতৰ লগত কথা পাতোঁ। কাৰণ মই গৈ তেওঁলোকৰ ঘৰত থাকিলে বেয়া পাব পাৰে, তেওঁলোকৰ ল'ৰা ছোৱালীও কেতিয়াবা আমাৰ ঘৰলৈ আহে, আমাৰবিলাকো তালৈ যায়, কিন্তু মই সদায় খবৰ ৰাখোঁ যাতে মোৰ ল'ৰাই কিবা ডিষ্টাৰ্বেঞ্চ তাত কৰিছে নেকি, আৰু যদি কৰিছে তেওঁলোকৰ পূৰ্ণ অধিকাৰ মই প্ৰদান কৰোঁ যে এথাপৰ যদি দিয়েও মই বেয়া নাপাওঁ, আৰু ঘৰলৈ আপুনি চিধা পঠিয়াই দিব, ঘৰলৈ চিধা পঠিয়াই দিব, আৰু মই গৈ মাজত চাই আহোঁ যদি কোনোবা দিনা যায়ো। গতিকে এই বস্তুখিনি আচলতে নিৰীক্ষণ কৰাটো প্ৰত্যেক পিতৃ মাতৃৰ কৰ্তব্য হ'ব লাগে। বেয়া নাপাব এই কথাখিনি কোৱাৰ কাৰণে, কাৰণ স্কুলত যিটো ঘটনা হ'ল, যিটো শিশুৱে যেনেধৰণে সহপাঠী কণমানিজনীক অত্যাচাৰ কৰিলে, এই বস্তুখিনি আচলতে সেই যিটো উদণ্ড শিশু তেওঁৰ পিতৃ মাতৃয়ে অলপ হ'লেও গম পায় যে ই এনেকুৱা ধৰণৰ হয়। গতিকে এই কথাখিনি সচেতন হৈ পেলাই শিক্ষক শিক্ষয়িত্ৰীক ক'বও লাগে যে মোৰ কিন্তু ল'ৰাই এনেকুৱা মাজে মাজে কৰে, আপুনি অলপমান যত্ন ৰাখিব, হয়তো সি তেনেকুৱা কৰিবও পাৰে, গতিকে আপুনি অলপ চাব, অলপমান তাক মাজে মাজে অলপ তাক সকিয়নি দিব। গতিকে এইখিনি কৰিলে মই ভাবোঁ যে শিশুটো একো অপকাৰ একো নহয়। মাজে সময়ে ভাল বেয়া দুইটা আমাৰ জীৱনতো হয়। এইটো কেনেকুৱা কথা যে শিশুৰ বিবেকত বহুত সময়ত নতুন এটা পলিচি মই দেখিছোঁ যে শিশুক বেয়াকৈ ক'বই নালাগে, তাহাঁতৰো বিবেক থাকে। শিশু কিয় হৈছে? কাৰণ সিহঁতি সৰু কাৰণে। সিহঁতক অলপ শাসন আমি কৰিবই লাগিব, তেতিয়াহে সিহঁতি শিকিব কোনটো ভাল কোনটো বেয়া। গতিকে এইটো এটা দীঘলীয়া হ'বগৈ, কিন্তু মই এই যে সহপাঠীসকলৰ মাজত যিবিলাক সংঘৰ্ষ হয়, কিছুমান শিশু অতি উদণ্ড থাকে আৰু কিছুমান তেনেই সহজ সৰল আৰু একেবাৰে অমায়িক থাকে, যাৰ বাবে আচলতে কি হৈ যায়, সেই অমায়িক বা সহজ সৰল বা দুৰ্বল ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ উদণ্ড ছাত্ৰ ছাত্ৰীৰ লগত মিলা বা ভালকৈ সময় কটাব নোৱাৰি পেলাই বহু সময়ত ভয় শংকাৰে ক্লাছৰুমত সময় কটাব লগা হয়। গতিকে আমাৰ সমাজৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল সকলোৰে দায়িত্ব যাতে সকলো শিশুৱে সমানভাৱে পাঠ্যক্ৰম পঢ়িবলৈ পায়, কোনো ধৰণৰ যাতে ফিজিকেল বা মেণ্টেল যাতে মানে এটা কি বুলি ক'ম, একজেক্টলি যিটো আমাৰ মানে অত্যাচাৰ এটা হয়, সেই অত্যাচাৰটো, সেই ছাফোকেশ্যনটো ছাত্ৰ ছাত্ৰীসকলে সেই ভোকুতটো অনুভৱ কৰিব নালাগে। ক্লাছৰুমত প্ৰত্যেকেই আচলতে মুক্ত মনে উশাহ লৈ পেলাই ক্লাছ কৰিবলৈ পাব লাগে সুবিধা। গতিকে PTM-বিলাকত আচলতে এই বিষয়বিলাকো আলোচনা হ'ব লাগে। বহুত সময়ত আমি ক্লাছৰুমলৈ যাব নোৱাৰোঁ, গতিকে আমাৰ শিশুটোকো বা কেনেকুৱা ধৰণৰ পৰিৱেশ, কোনোবা তেনেকুৱা শিশু আছে নেকি যি ধৰক তেনেকুৱা কিবা অত্যাচাৰ কৰে বা কিবা মুখেৰে কয়, হাতে কামে নকৰিলে বহুত শিশু আছে মুখেৰে বেয়া বেয়া কথা কয়। গতিকে সেই তেনেধৰণৰ বুলি বা এনেকুৱা ফিজিকেল ভায়লেঞ্চ, এইবিলাক বস্তু আচলতে ক্লাছৰুমত ৰোধ কৰাটো শিক্ষক শিক্ষয়িত্ৰী, পিতৃ মাতৃ, অভিভাৱক সকলোৰে দায়িত্ব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আমি অভিভাৱকসকল লগতে শিক্ষানুষ্ঠান সকলোৱে নিজৰ কৰ্তব্যসমূহ আৰু বেছি ভালকৈ লক্ষ্য ৰাখিব। ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। কিবা যদি আপোনালোকৰ উপদেশ আছে বা মোৰ কথাখিনিত যদি আপোনালোকে অমত আছে বা সহমত আছে, কমেণ্টত জনাব, জানিলে সুখী হ'ম। নমস্কাৰ।